মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? নিশ্চয় ভালে আছা নহয় জানো? পৰীক্ষাৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলাই আছা? পৰীক্ষাৰ কাৰণে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই। তোমালোকে যিদৰে সদায় পঢ়ি থকা ঠিক সেইদৰে তোমালোকৰ প্ৰস্তুতি চলাই যোৱা, তোমালোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিবা। আৰু সেই তোমালোকলৈ মোৰ শুভকামনা যাচিলোঁ। আজি মই তোমালোকৰ লগত কাশ্মীৰ সমস্যা সম্পৰ্কে আলোচনা কৰিম। মই তোমালোকক কৈছিলোঁ যে জাতি গঠনৰ প্ৰত্যাহ্বানৰ এটা অতি ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে কাশ্মীৰ প্ৰব্লেম বা কাশ্মীৰ ভাৰতবৰ্ষৰ লগত কিদৰে চামিল হৈছিল। এইটো খুব তোমালোকৰ 4 নম্বৰতে অতি জৰুৰী বা ইম্পৰ্টেণ্ট অত্যাৱশ্যকীয় প্ৰশ্ন, যিটো তোমালোকে জনাটো আৱশ্যক। তোমালোকে নিশ্চয় জানা কাশ্মীৰ এখন দেশীয় ৰাজ্য আছিল স্বাধীনতাৰ পূৰ্বে। 1947 চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল। স্বাধীন হোৱাৰ পাছত আমি দুখন ৰাষ্ট্ৰ পালোঁ, এখন হৈছে পাকিস্তান, আনখন হৈছে ভাৰতবৰ্ষ। আৰু সেইখিনি সময়ত ব্ৰিটিছ আমাৰ শেষজনা ভাইচৰয়ে যিকেইখন দেশীয় ৰাজ্য আছিল তেওঁলোকক কৈছিল যে তেওঁলোকে হয় পাকিস্তানৰ লগত চামিল হ'ব পাৰিব, নহয় স্বাধীনভাৱে থাকিব পাৰিব। আৰু সেইখিনি সময়ত কাশ্মীৰৰ ৰজা আছিল হৰি সিং। তেওঁ হিন্দু ধৰ্মাৱলম্বী আছিল। আৰু কিন্তু কাশ্মীৰৰ জনসংখ্যাৰ 75% আছিল মুছলমান জনসংখ্যা। ৰাজা হৰি সিঙে তেওঁ স্বাধীনভাৱে থাকিব বিচাৰিছিল। তেওঁ পাকিস্তানৰ লগতো চামিল হ'ব বিচৰা নাছিল আৰু ভাৰতীয় গণতন্ত্ৰৰ লগতো তেওঁ চামিল হ'ব বিচৰা নাছিল, যিহেতু তেওঁ নিজে নিৰাপত্তাহীনতাত ভুগিব পাৰে বুলি, তেওঁ নিজৰ স্বাধীনতা খৰ্ব হ'ব বুলি তেওঁ স্বাধীনভাৱে থাকিব বিচাৰিছিল। কিন্তু পাকিস্তানে যিহেতু কাশ্মীৰ এখন সুন্দৰ ঠাই, আমি কাশ্মীৰক কি বুলি জানো? আৰ্থ, হেভেন অফ আৰ্থ বুলি কওঁ, ভূস্বৰ্গ বুলি কওঁ। আৰু এই কাশ্মীৰখনকে পাকিস্তানে তেওঁলোকৰ নিজৰ দখলত আনিব বিচাৰিছিল। তেওঁ কেইবাবাৰো পাকিস্তানৰ ফালৰ পৰা কাশ্মীৰলৈ প্ৰস্তাৱ আগবঢ়াইছিল ৰাজা হৰি সিঙলৈ, কিন্তু ৰাজা হৰি সিং মান্তি হোৱা নাছিল। যিহেতু পাকিস্তানৰ জনসংখ্যা আছিল অধিক সংখ্যক মুছলমান, সেয়েহে পাকিস্তানে কাশ্মীৰখন নিজৰ লগত চামিল হোৱাটো বিচাৰিছিল। আৰু কাশ্মীৰখন দুয়োখন দেশৰ কাৰণে সন্মানৰ বিষয় হৈ পৰিছিল। এনে সময়তে 1947 চনৰ 22 অক্টোবৰত পাকিস্তানৰ ফালৰ পৰা জনজাতীয় অসংখ্য সেনা আহি কাশ্মীৰ আক্ৰমণ কৰে। উপায়হীন হৈ কাশ্মীৰৰ ৰজা হৰি সিঙে সেই সময়ত ভাৰতৰ পৰা সামৰিক সাহায্য বিচাৰিলে। যিহেতু কাশ্মীৰক ৰক্ষা কৰিব লাগে, সেয়েহে তেওঁ ভাৰতবৰ্ষৰ পৰা সামৰিক সাহায্য বিচাৰিলে। আৰু সেই সামৰিক সাহায্য দিবৰ কাৰণে ভাইচৰয় মাউণ্ট বেটেনে কাশ্মীৰৰ ৰজাৰ লগত এখন চুক্তিত স্বাক্ষৰ কৰিলে, ইনষ্ট্ৰুমেণ্ট অফ এক্সিছন। আৰু সেই চুক্তিত স্বাক্ষৰ কৰি কাশ্মীৰক সামৰিক সাহায্য প্ৰদান কৰিলে। ইয়াৰ পিছত এই যুদ্ধখন প্ৰায় 14 মাহ ধৰি এই যুদ্ধখন চলিছিল। আৰু ইয়াত আছিল পাকিস্তানৰ আওপকীয়াকৈ পাকিস্তানৰ হাত আছিল। এই সৈন্যবিলাকৰ পিছত পাকিস্তানৰ হাত আছিল। আৰু এইদৰে যেতিয়া ইনষ্ট্ৰুমেণ্ট অফ এক্সিছনত কাশ্মীৰৰ ৰজাই স্বাক্ষৰ কৰিলে, তাৰ পিছৰ পৰাই কাশ্মীৰ ভাৰতবৰ্ষৰ এটা অংশ হৈ পৰিল। আৰু প্ৰায় 14 মাহৰ পিছত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মধ্যস্থতাত দুয়োখন দেশে চুক্তিত স্বাক্ষৰ কৰিলে আৰু কাশ্মীৰৰ পাকিস্তানী সৈন্য তাৰ পৰা আঁতৰি গ'ল। কিন্তু ইয়াৰ পিছতো যিটো অংশ পাকিস্তানৰ দখলত থাকিল, সেই অংশটোকে আমি POK বা পাকিস্তান অধিকৃত কাশ্মীৰ বুলি জানো। আৰু এইদৰে কাশ্মীৰ ভাৰতবৰ্ষৰ লগত চামিল হৈ পৰিল। গতিকে এইটো তোমালোকৰ কাৰণে এটা 4 মাৰ্কৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে ভালদৰে মনোযোগ দি শুনিবা, চাবা। আৰু এইখিনিতে মই তোমালোকলৈ এটা অনুৰোধ কৰোঁ, যদি মই তোমালোকক সহায় কৰিব পাৰিছোঁ, তোমালোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিবা। আজিলৈ আহোঁ।